JUD GK ৱৰ্ল্ডলৈ আপোনালোকক স্বাগতম। নম্বৰ 1, অসমত কি বস্তু ৰপ্তানি হয়? উত্তৰ: চাহপাত, খনিজ তেল, কয়লা, চূণশিল, মৰাপাট, কাঠ, বাঁহ-বেত, সৰিয়হ আদি। নম্বৰ 2, সূৰ্য পাহাৰ ক'ত অৱস্থিত? উত্তৰ: গোৱালপাৰাত। নম্বৰ 3, অসমীয়া ভাষাত থকা প্ৰথম নাটকখনৰ নাম কি? উত্তৰ: সিংহযাত্ৰা। নম্বৰ 4, অসমত মীন মহাবিদ্যালয় ক'ত অৱস্থিত? উত্তৰ: ৰহাত। নম্বৰ 5, অসমত সূতাকটা কল ক'ত আছে? উত্তৰ: জাগিৰোডত। নম্বৰ 6, অসমৰ কোনখন জিলাত মানসিক চিকিৎসালয় আছে? উত্তৰ: তেজপুৰত। নম্বৰ 7, পোৱামক্কা ক'ত অৱস্থিত? উত্তৰ: কামৰূপ জিলাৰ হাজোত অৱস্থিত। নম্বৰ 8, নামদাং শিলৰ সাঁকো কোন চনত নিৰ্মাণ কৰা হৈছিল? উত্তৰ: 1703 খ্ৰীষ্টাব্দত। নম্বৰ 9, বৰ্তমান অসমৰ ৰাজধানী ক'ত? উত্তৰ: দিছপুৰ। নম্বৰ 10, অসমৰ পুৰণি নাম কি আছিল? উত্তৰ: প্ৰাগজ্যোতিষপুৰ। নম্বৰ 11, প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? উত্তৰ: ল'ৰা বন্ধু। শেষত আপোনালোকলৈ মোৰ এটা সৰু অনুৰোধ, যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে ভিডিঅ'টোত লাইক এটা কৰি দিব আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ।